নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু আৰবি ব্লগছ। মই ৰখৰাজ ভূঞা আৰু আজি হৈছে উৰুকা। আজি উৰুকাৰ দিনাখনে ভোজ ভাত খাব একেলগে, চবে একেলগত। সেইতে যাওঁ বজাৰলৈ, মাছ কি মাছ পাওঁ তাকে চাংগে। অকণমান দেৰিয়ে হ'ল, 8টা বাজিছে। এতিয়া চাওঁ কিমান কি 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 পোৱা যায়, দেখুৱাই যাম ওচৰ মাজত কি মাছ লওঁ আৰু পৰিৱেশ দেখুৱাম তাতে। কিপ ৱাচিং আৰবি ব্লগছ। আহি পালোঁ উজান বজাৰ। মাস্কখন নুখুলিলে কথাখিনি ভালকৈ ক'ব নোৱাৰি। ইয়াতে ঢেৰ মানুহ। আজি উৰুকা বুলি চবে হাঁহে আৰু মাহে খাব। ময়ো আহিছোঁ তাকে ল'বলৈ। আমাৰ ভণ্টিকেইজনী অলৰেডি আগত আহিছে। মোৰ অকণ বেলেগ স্কুটিত আহিছোঁ, মোৰ ডিলে হৈ গ'ল। একো নাই। মাৰ্কেট ইজ ষ্টিল অন, আই এম ষ্টিল অন। মাছ আহিছে, মাছ ৰাতি ৰাতি। পিঠা এইখিনি হৈছে গোটেই চালানী বজাৰ আৰু তলত গোটেই লোকেল। কি দাম দাদা? এইটো মাছ ভকুৱা। কিমান কেজি এইটো? কিমান কেজি এইটো? এই কিমান কেজি উঠিছে টোটেল? বাহ, দাদা কেইটা বজাৰ পৰা কাটি আছে মাছ? অ' দাদা কেইটা বজাত মাছ কাটি আছে? 7টা বজাতে। বজাৰ কেইটা খুলিছে? 3টা ৰাতিপুৱা। দাম মাছৰ কিলো মানে কিলো মে ৰেগুলাৰ দাম আছে কিমান দাম পালি? ৰেগুলাৰ দাম আছে কিমান দাম পালি? ৰেগুলাৰ দাম আছে কিমান দাম পালি? কিমান দাম হৈছে আগতছে? আগতছে ঠিকে আছে প্ৰাইসটো। ওকে, থ্যাংক ইউ ম্যাডাম। মাস্ক ইজ মেন্ডেটৰি। মাস্কটো লাগিব। মান মজাকে নাচি আছে। কিমান মাৰা কেইটা লাগে মাথা
চিতল মাছ খাবা কুলঠি ঐ কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী কোপাই আছে দাদা চামোতা কিমান দিছে যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো ক'ৰ কিম দাদা ইয়া পৰি যাব ভাইটি এই ক্ৰীমখিনি ক'ৰ দাদা আৰু কোনে হেল্ল' ফ্ৰেণ্ডছ আৰু ভোগালী বিহুৰ খানা আয়োজন হৈ গ'ল আমিও লৈছোঁ অকণমান ইয়াতে দেখাল আপোনাক কি লৈছোঁ দেখাই যাম ভিডিঅ'টো চাই যাব আৰু চাই ল'ব আৰু অলৰেডি এতিয়া ইয়াতে সামৰিছোঁ আৰু পিছত খানাত লগ পাম কি খাদ্য বনাওঁ কেনেকৈ হয় চব দেখুৱাই থাকিম চাই থাকিব কিপ ৱাচিং আৰ বি ব্লগছ থেংক ইউ ছ' মাছ